Welcome friends. আজি আমি কম্পিউটাৰ নলেজৰ ওপৰত কেইটামান কোৱেশ্যন আলোচনা কৰিম। এইটো আমাৰ পাৰ্ট 1 ভিডিও। ইয়াৰ পিছত আৰু যিবিলাক কোৱেশ্যন আলোচনা কৰিম সেইবিলাক আমি পাৰ্ট 2 বা পাৰ্ট 3 ভিডিওত আলোচনা কৰিম। এতিয়া আহক ভিডিওটোলৈ আমি যাওঁ। ভিডিওটোলৈ যোৱাৰ আগতে আপোনালোকক কওঁ যে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা চেনেলটোত নতুন তেতিয়াহলে সাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিওবোৰ আপুনি আপোনাৰ মোবাইলৰ নটিফিকেশনত সহজতে লাভ কৰে। এতিয়া আহক কোৱেশ্যন কেইটা আলোচনা কৰোঁ। আজি আমাৰ প্ৰথম কোৱেশ্যনটো হ'ব নেম দ্য ফাৰ্ষ্ট জেনেৰেশ্যন পাৰপজ ইলেক্ট্ৰনিক কম্পিউটাৰ। প্ৰথম প্ৰজন্মৰ বা ফাৰ্ষ্ট জেনেৰেশ্যনৰ বৈদ্যুতিক কম্পিউটাৰৰ নামটো কি বা তলৰ অপচন কেইটাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 ইউনিভেক আৰু ইয়াৰ ফুল ফৰ্ম হ'ব ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ আৰু ইয়াক বনোৱা হৈছিলে 1951 চনত আৰু ইয়াক বনাইছিলে ই-কাৰ্ট ম'ছলি কম্পিউটাৰ কৰ্পোৰেচনে। প্ৰথম প্ৰজন্মৰ বা ফাৰ্ষ্ট জেনেৰেশ্যনৰ একদম প্ৰথম পৰ্যায়ৰ ইনিচিয়েল ষ্টেটৰ আন এটা কম্পিউটাৰ হৈছে ইনি-এক। ইয়াৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ আৰু ইয়াক বনোৱা হৈছিলে 1946 চনত 1946ত। বন্ধুসকল, ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰবিলাক চাৰ্কিউটাৰীৰ কাৰণে ভেকুৱাম টিউব ইউজ কৰা হৈছিলে। এইটো কেতিয়াবা বেলেগ কুৱেশ্যনত আহিব পাৰে, ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰবিলাকত কি ইউজ কৰা হৈছিলে? উত্তৰটো হ'ব ভেকুৱাম টিউব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব ইয়াত এটা কম্পিউটাৰৰ নাম দিয়া আছে, কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰ এইটো বাছি উলিয়াব লাগিব। প্ৰশ্নটো হৈছে IBM 1401 ইজ এ অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰ। IBM 1401 হৈছে ছেকেণ্ড জেনেৰেশ্যনৰ কম্পিউটাৰ। আন কেইটামান ছেকেণ্ড জেনেৰেশ্যনৰ কম্পিউটাৰ উদাহৰণ দিয়া হৈছে, সেইকেইটা হ'ব PDP-8, IBM 7090। এই দুটাও ছেকেণ্ড জেনেৰেশ্যনৰ কম্পিউটাৰৰ উদাহৰণ। বন্ধুসকল, ছেকেণ্ড জেনেৰেশ্যনৰ কম্পিউটাৰবিলাকত চাৰ্কিউটাৰীৰ কাৰণে ট্ৰেনজিষ্টৰ ইউজ কৰা হৈছিলে। যিদৰে ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰবিলাকক ভেকুৱাম টিউব ইউজ কৰা হৈছিলে, ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰবিলাকত ট্ৰেনজিষ্টৰ ইউজ কৰা হৈছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো হ'ব হুইচ অফ দ্য ফলোয়িং ইজ এ ল' লেভেল লেংগুৱেজ? তলৰ কোনটো ল' লেভেলৰ লেংগুৱেজ? ইয়াত লেংগুৱেজ শব্দটো ব্যৱহাৰ হৈছে কম্পিউটাৰ লেংগুৱেজৰ ক্ষেত্ৰত। কম্পিউটাৰ লেংগুৱেজ হৈছে কম্পিউটাৰৰ লগত কমিউনিকেট কৰিবৰ কাৰণে যিবিলাক আমি কোড বা ইনষ্ট্ৰাকশ্যন ইউজ কৰোঁ, যিটো মিডিয়াম ইউজ কৰোঁ, এইটো হৈছে কম্পিউটাৰ লেংগুৱেজ। জেনেৰেশ্যন ৱাইজ কম্পিউটাৰ লেংগুৱেজবিলাক ডেভেলপ হৈ আহিছে। ইনিচিয়েল ষ্টেটৰ একদম প্ৰথম পৰ্যায়ৰ লেংগুৱেজটো হৈছে মেচিন লেংগুৱেজ। ইয়াক আমি বাইনেৰী লেংগুৱেজ বুলিও জানো। ইয়াত অনলি 2 ডিজিটছ 2 কোড ইউজ কৰা হৈছিলে, 0 আৰু 1। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব নেমনিক্স ইজ ইউজড ইন হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ? নেমনিক্স তলৰ কোনটো লেংগুৱেজত ব্যৱহাৰ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 এছেম্বলি লেংগুৱেজ। এছেম্বলি লেংগুৱেজত নেমনিক্স ইউজ কৰা হৈছিলে। লেংগুৱেজৰ বিষয়ে সাধাৰণভাৱে মই আগৰ কুৱেশ্যনটোত আপোনালোকক কৈছোঁ। এতিয়া নেমনিক্স মানে কি বা নেমনিক্স কি হয়? সাধাৰণ ভাষাত সহজত বুজিবলৈ হ'লে নেমনিক্স হৈছে এছেম্বলি লেংগুৱেজত ব্যৱহাৰ কৰা কোড বা ইনষ্ট্ৰাকশ্যনবিলাক। কোনো এটা লেংগুৱেজত ইনষ্ট্ৰাকশ্যন এটা দিবৰ কাৰণে কিছুমান কোড ইউজ কৰা হয় আৰু নেমনিক্সটো হৈছে এছেম্বলি লেংগুৱেজত ব্যৱহাৰ কৰা কোড। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব এ চেল ইজ এ। চেল হৈছে তলত 4টা অপশ্যন দিয়া আছে। এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 কমাণ্ড ইণ্টাৰপ্ৰিটাৰ। সাধাৰণ ভাষাত চেল হৈছে এক প্ৰকাৰ প্ৰগ্ৰেম বা ইউজাৰ ইণ্টাৰফেচ। ইয়াক কমাণ্ড বা লাইন অফ টেক্সট এক্সিকিউট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। যিবিলাক কমাণ্ড বা ইনষ্ট্ৰাকশ্যন দিয়া হয় এইবিলাক এক্সিকিউট কৰিবৰ কাৰণে চেল ইউজ কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ব FTP ষ্টেণ্ডছ ফৰ। ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো অপশ্যন এ ফাইল ট্ৰেন্সফাৰ প্ৰট'কল। ফাইল ট্ৰেন্সফাৰ প্ৰট'কল হৈছে এটা নেটৱৰ্ক প্ৰট'কল। এটা কম্পিউটাৰ নেটৱৰ্কত এই প্ৰট'কল বা ৰুল ইউজ কৰি এটা ক্লায়েণ্ট কম্পিউটাৰৰ পৰা ছাৰ্ভাৰ কম্পিউটাৰলৈ এটা কম্পিউটাৰ ফাইল ট্ৰেন্সফাৰ কৰা হয়। অৰ্থাৎ এটা ফাইল ক্লায়েণ্ট কম্পিউটাৰৰ পৰা ছাৰ্ভাৰ কম্পিউটাৰলৈ পঠিয়াবৰ কাৰণে, চেণ্ড কৰিবৰ কাৰণে, ট্ৰেন্সফাৰ কৰিবৰ কাৰণে ফাইল ট্ৰেন্সফাৰ প্ৰট'কল ইউজ কৰা হয়।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ব ASCII কোড কনচিষ্ট অফ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰশ্নটো হৈছে ASCII কোড কিমানটা বিটেৰে গঠন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7 বিটছ। এটা ASCII কোডত 7 বিটছ থাকে। ASCII কোডৰ ফুল ফৰ্ম হৈছে আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব 1 মেগাবাইট অৰ্থাৎ MB ইজ ইকুৱেল টু। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অৰ্থাৎ প্ৰশ্নটো হৈছে 1 MB ইজ ইকুৱেল টু কিমান বাইট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অপশ্যন 3 1024 বাইট। অৰ্থাৎ 1 MB হ'বৰ কাৰণে 1024 বা 1024 বাইট লাগে। এতিয়া 1 বাইট ইকুৱেল টু কিমান, এইটো এটা কুৱেশ্যন আহিব পাৰে। 1 বাইট ইকুৱেল টু 8 বিটছ। 8 বিট লগ হৈ 1 বাইট হয়। আপোনালোকে যিকোনো কম্পিউটাৰ ফাইলত এটা চাইজ দেখা পাইছে, সেইটো 1 বাইট, 2 বাইট, 3 বাইট, 1 MB, 2 MB, 3 MB বিভিন্ন ধৰণৰ চাইজ হ'ব পাৰে। ইয়াত সেই MB বা বাইটৰ কথা কোৱা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব হোৱাট ইজ এন URL। URL কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 এড্ৰেছ অফ এ পেজ অন ৱৰ্ল্ড ৱাইড ৱেব। অৰ্থাৎ ইণ্টাৰনেট বা ৱৰ্ল্ড ৱাইড ৱেবৰ যিকোনো ৱেব পেজ এটাৰ এড্ৰেছটোকে URL বুলি কোৱা হয়। URLৰ ফুল ফৰ্ম হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। যিকোনো ৱেবছাইটৰ প্ৰতিটো ৱেবছাইটৰে এটা নিজা নিজা URL থাকে। আমি তলত এটা এক্সাম্পল হিচাপে URLৰ ফৰ্মেট দি দিছোঁ। এইটো হৈছে HTTP। HTTP মানে হৈছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। এইটো এটা প্ৰট'কল আৰু ইয়াক ব্যৱহাৰ কৰি আমি ৱেবছাইটটো এক্সেছ কৰিব পাৰোঁ। নেক্সট দিয়া আছে ABC। ABC বা যিকোনো নাম হ'ব পাৰে। এইটো হৈছে ডমেইন নেম। ইয়াক ডমেইন নেম বুলি কোৱা হয়। নেক্সট আছে .com। এইটো হৈছে ডমেইন টাইপ। ইয়াক ডমেইন টাইপ বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে MS-DOS ইজ দ্য নেম অফ এন। MS-DOS কিহৰ নাম বা MS-DOS কি হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ছিষ্টেম ছফ্টৱেৰ। MS-DOS হৈছে ছিষ্টেম ছফ্টৱেৰ। এতিয়া ছিষ্টেম ছফ্টৱেৰ কি হয় বুলি সুধিলে আপুনি ক'ব লাগিব। মই আপোনাক সহজ ভাষাত কৈছোঁ, একদম সাধাৰণ ইনফৰ্মেলভাৱে। ছিষ্টেম ছফ্টৱেৰটো হৈছে সাধাৰণতে কম্পিউটাৰ ছিষ্টেম এটা চলিবৰ কাৰণে যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় সেইটো হৈছে ছিষ্টেম ছফ্টৱেৰ। আৰু এপ্লিকেশ্যন ছফ্টৱেৰটো হৈছে ইউজাৰে যিকোনো এটা টাস্ক বা কাম কৰিবৰ কাৰণে যিবিলাক ছফ্টৱেৰ ব্যৱহাৰ কৰে সেইবিলাক হৈছে এপ্লিকেশ্যন ছফ্টৱেৰ। বন্ধুসকল, আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে তেনেহ'লে আমাক কমেণ্টছ কৰি জনাব। কম্পিউটাৰ নলেজৰ এইটো হৈছে আমাৰ পাৰ্ট 1 ভিডিঅ'। ভৱিষ্যতে পাৰ্ট 2 বা পাৰ্ট 3 ভিডিঅ' আমি আপলোড কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে কমেণ্টছ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।